দেৰগাঁও থানাৰ অন্তৰ্গত খুমটাই বাদুলিপাৰ চাহ বাগিচাৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মদন চৌৰাচিয়া নামৰ এজন ব্যক্তিৰ মৃতদেহ। বৃহস্পতিবাৰে দেৰগাঁও থানাৰ অন্তৰ্গত খুমটাই বাদুলিপাৰৰ চাহ বাগিচাত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মদন চৌৰাচিয়া নামৰ এজন ব্যক্তিৰ মৃতদেহ। মৃতদেহটো গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাগানত কাম কৰিবলৈ অহা শ্ৰমিকসকলে। মৃত ব্যক্তিজনৰ ঘৰ যোৰহাট ফাঁচিয়ালিৰ ৩ নং ৱাৰ্ডত। মদন চৌৰাচিয়া আছিল কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী। আৰক্ষীয়ে চলোৱা তদন্তত মৃত ব্যক্তিজনৰ পকেটৰ পৰা নগদ ১৮,৬৮০ টকা, এটা স্যামছাং গেলেক্সি মোবাইল আৰু এখন প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰিচয় পত্ৰ আৰু এখন মটৰ চাইকেলৰ RC উদ্ধাৰ হয়। মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব প্ৰকৃত ঘটনাৰ কাৰণ। বৰ্তমান আৰক্ষী প্ৰশাসনে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এইটো মোক আমাৰ দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়ে তেওঁ ফোন কৰি মোক জনালে বাদুলিপাৰা বাগানত এজন মানুহ মৃত হৈছে বুলি খবৰ পাইছে আৰু মানুহজনক পৰিচয় পোৱা নাই, তুমি ইমিডিয়েট যাব লাগে। মই সেইমতে ইমিডিয়েট লগালগ ইয়াত আহিলোঁ। আহি পেলাই দেখোঁ যে ইয়াতো বহুত বাগানৰ মানুহ আৰু গাঁওবুঢ়াৰ দুৰাজন আৰু VDP ছেক্ৰেটাৰীৰ উপস্থিতিত এজন মানুহ গছত ওলমি থকা মই দেখা পাওঁ। ঘটনাটো সত্য নে চুইচাইড, কি ক'ব এই সন্দৰ্ভত? এইটো যেতিয়ালৈকে ডক্টৰী পৰীক্ষা প্ৰতিবেদন নাহে সম্পূৰ্ণ পোৱা নাযাব। কেমেৰা পাৰ্চন পলাশ গোহাঁইৰ সহযোগত খুমটাইৰ পৰা প্ৰাৰ্থপ্ৰতিম গোহাঁই, অসম ভিউ।